প্ৰেম প্ৰেম বাৰু কেনেকুৱা? সেই যে ৰোমেণ্টিক টিভিত দেখুওৱা চিনেমাৰ দৰে নেকি? নে কবিয়ে কল্পনা কৰা কবিতাৰ দৰে? প্ৰেম এক শব্দ, এক অনুভৱ, এক আবেগ, অনুভূতি আৰু এক বিশ্বাস। প্ৰেম সকলোৰে বাবে এটা বেলেগ সংজ্ঞা। এই প্ৰেমে কাৰোবাৰ জীৱনলৈ লৈ আহে সুখৰ হাঁহি আৰু আন কাৰোবাৰ জীৱনত কেৱল অন্ধকাৰ। প্ৰেম এই শব্দটোৱে এনেকুৱা যে ইয়াৰ পৰা কোনো হাৰি যাব নোৱাৰে। আনকি মেধাৱীতকৈ মেধাৱী ল'ৰা বা ছোৱালী এদিন প্ৰেমত পৰে। প্ৰেমৰ কোনো বয়স নাই। হয়তো কোনোবা প্ৰকৃতিৰ প্ৰেমত আৰু কোনোবা সাগৰৰ প্ৰেমতো পৰিব পাৰে।